ফেচবুকটো আপোনাৰ নিচিনা অসভ্য মানুহে নেচায়। কিছুমান ভাল মানুহো চায়। কিবা আপডেট ল'বলৈ হওক, কিবা খবৰ জানিবলৈ হওক, কিবা মনোৰঞ্জনৰ কাৰণে চায়। আৰু আপুনি কি ভাবে যে ফেচবুকটো খুলিলে মানুহে লিংক বিচৰা লাগি গ'ল, কিবা অশ্লীল ভিডিঅ' বিচৰা লাগি গ'ল? সেনেকুৱা নহয়। মাইণ্ডছেটটো চেঞ্জ কৰক। আপোনাক কৈছোঁ, আপোনাক। বেছিভাগ দেখিছোঁ মাইকী মানুহবিলাকে কিবা ফটো লগাই, মাল এখন আহিছে, আমুক এখন আহিছে, এইখন চালানে, সেইখন চালানে। কি বুলি ভাবিছে এইটো আপোনালোকে? মই নাজানো মানুহবিলাক ইমান বেছি ইণ্টাৰেষ্ট কিয় দি আছে। গোটেই ফিডত সেইবিলাক আহি আছে। এতিয়া ফেচবুকটো মানে মানুহৰ ওচৰত উলিয়াব নোৱাৰা হৈছোঁ। একাউণ্টটোৱে মই ডিএক্টিভেট মাৰি দিম বুলি ভাবিছিলোঁ। মানে কি হৈ গ'ল, ফিডখন লেতেৰা হৈ যায়। আপুনি চাব, আপুনি সেইবিলাক কণ্টেণ্ট চাব নিবিচাৰে, তাৰপিছতো আহি যায়। ভদ্ৰ মানুহ চায়, ভাল মানুহ চায়, আপোনাৰ নিচিনা অকল অভদ্ৰ মানুহে নাচায়। এইবিলাক নিদিব, নহ'লে আহিলে ৰাজহুৱাভাৱে ৰিপৰ্ট মাৰিম এটা ভিডিঅ'। কৈ দিছোঁ, উপায় নাই। ভাল ভিডিঅ' বনাওক, ভিউজ লাগে যদি। আহিব নহয় ভিউজ, মানুহে চাব নহয়। আমি সেইবিলাক ভিডিঅ' নবনাওঁ, তাৰপিছতো ভিউজ আহি আছে। ইমান মানে ভিউজৰ কাৰণে, দুপইচাৰ কাৰণে ইমান তলত পৰি যাব পাৰে নীলাজবিলাক। ঘিণ লাগে দেখিবলৈও। নবনাব এনেকুৱা। বনালে বনাই থাকক, মোক ব্লক কৰি বনাব। কৈছোঁ, মোক ব্লক কৰিব, বনাই থাকিব। অসভ্য চব।